Hello, namaskar and welcome back to our second channel Utputiathon. তো আজি আমি আকৌ এটা শুটিং কৰিবলৈ লৈছো মই পাগল নহয় আৰু তাৰে বিহাইণ্ড দা সিন বিলাক দেখিব এইটো ভিডিঅ'ত আৰু আমাৰ লগত আজি কোন কোন আছে আপোনালোকক দেখাই আছো প্ৰথমতে আমাৰ কেমেৰা পাৰসন অভিলাষ টকা ইয় খাইছো এতিয়া চিপছ পেটলাই চিপছ আছে তাহাঁতৰ মানে এইটো তাহাঁতৰ মানে হোমমেড আৰু এইপিনে আছে আমাৰ মৰমৰ পেটলা জ্যোতিষ Okay. Ready? 1, 2, 3, action. বাবা ইহঁতে যাকে তুমি অলপ ব্যতিক্ৰম আৰু সেইকাৰণে তোমাক জপাই আৰু আপোনাৰ তোমাক মানে মইতো ভাল লগা নহয় যে বুজিলা এতিয়া ইফালে পৰে বিলাস লোৱা আৰু খোৱা যেটা ভাল লগা ভাল লাগে যা এইটো ডাইলগটো গম নাম গাখীৰ এতিয়া গাখীৰ গিলাচ নাখালেহে মই তোমাক বেয়া লগা বুলি ক'ম বুজিলা কি গাখীৰ তো আমাৰ শুটিং চলি আছে আমি ফাৰ্ষ্ট সিন লৈ আছো তো এইটো তোমাৰ ধৰণৰ ক্যাৰেক্টাৰ কৰিছো কেনেকা ক্যাৰেক্টাৰটো ক মোৰ কাৰণে উত্তাও বহুত দিন মই ভাবিব লগাইছে কেনেকৈ কৰিম এইটো শ্বট কেনেকৈ কৰিম তাৰপিছত ফাইনেলি যেতিয়া আজি শ্বুটিঙৰ দিন মই গোটেই পাহৰি গৈছোঁ যিখিনি মই প্ৰিপাৰেশ্যন কৰিছিলোঁ মোৰ কেৰেক্টাৰটো মই বনাইছিলোঁ সেইটো মই গোটেইখিনি পাহৰি গ'লোঁ তো এতিয়া আৰু কি হ'ল মোৰ কাৰণে এটা প্ৰব্লেম হ'ল কি নতুনকৈ মই কৰিব লাগে তো এতিয়া নৰ্মেলি ধীৰজ দাহঁতৰ অলপমান আইডিয়া লৈ সেনেকৈ নাক খুচুৰি আছে নেকি কৰিলোঁ ফাৰ্ষ্ট টাইম মই এনেকুৱা বাছ মাৰি আছে নেকি তুই শ্বট লৈছো কালি খোৱা দিনতকৈ এইটো ভিডিঅ'ত বেলেগ ধৰণৰ মজা এটা হ'ব আকৌ ধৰণৰ যিখিনি এক্টিং সেই এক্টিংখিনিও অলপ বেলেগ ধৰণৰ এক্টিং বেলেগ সেই এক্টিংটো বেলেগ নহয় বেলেগ পিকচাৰ ই নিজে কৈছে আমাৰ আজি যিজনী হিৰইন আছিলে আহিব লগা তাইৰ ৰাতিতে অসুখ হ'ল বৰ বেয়াকৈ অসুখ হ'ল তাই হস্পিটেল যাব লগা তো সেইকাৰণে ছেকেণ্ড হিৰইন আছিলে তো সেইকাৰণে তাই আহিব নোৱাৰিলে তাৰপিছত অৰ্থাৎ আপোনাৰ নাই হেৰি হ'ব ছেকেণ্ড হিৰইন এইটো ভিডিঅ'ত তাই নোৱাৰিলে আৰু দ্বিতীয়তে পদ্মপুৰাৰ কিবা ঘৰুৱা সমস্যা থকা কাৰণে পদ্মপুৰা আজি আহিব তো আজি সেইকাৰণে আমাৰ মানে ধীৰজ দা আমাৰ এই শ্বুটখিনি লৈ আৰু তোৰ ছেকেণ্ড হিৰইন আহিব নোৱাৰিলে ছেকেণ্ড হিৰইন না হাঁহিৰ মতলবটো মই বুজি নাপালোঁ মানে নাই মই ক'লো ছেকেণ্ড হিৰইন ছেকেণ্ড হিৰইন এতিয়া যেনেকৈ হাঁহিলি তই আনছো এইটো মিঠাপান থেংক ইউ তো এটা ক'ব পৰা আমাক বোলে সি আজি ৱেলকাম মিঠাই খুৱাব তাৰপিছত সি কৈছে ধন মই পাণ লৈ আহোঁ মিঠাই লৈ আহোঁ সেই যাই পেলাই লৈ মই কি বুলি কৈছোঁ ভালে কৈছোঁ না পাণ তামোল খাই লওঁ ভালকৈ মই ক'ল কি ধন মই যদি আজি খুৱাম মৰ পইচা দি মই যাম কোনা গেল ই পেটলাই বস্তু লৈও আহিল আহি পেলাই যেতিয়া দোকানখনত যাই পেলাই মোৰ নামত বাকী কৰি থৈ পেটলা ক'ত গেল এইটো পেটলা চাওঁ ঘূৰাই দিছোন কেমেৰাটো পেটলা ক'ত গেল তাক থৰ আচ্ছা কেনেকুৱা কি ফিল আহি আছে কাম কৰি ফিল খুব ধুনীয়া খুব ধুনীয়া ষ্টৰি আৰু এইবাৰ মোৰ কেৰেক্টাৰটো যথেষ্ট বেলেগ যথেষ্ট মোৰ কাৰণে চেলেঞ্জিং এইফালে চিধা হৈ পেলাই কওঁ মোৰ কাৰণে চেলেঞ্জিং মই ট্ৰাই কৰি আছোঁ কিমান দূৰ পাৰোঁ নাজানো আপোনালোকে চাই পেলাই ক'ব কিমান দূৰ পাৰিছোঁ বাট মোৰ কাৰণে এটা নতুন কেৰেক্টাৰ আৰু তাত সোমোৱাটো মোৰ কাৰণে যথেষ্ট প্ৰব্লেম হৈছিলে আৰু এতিয়া অলপ মই নাখাওঁ হাই গাইছ দেখিছে নহয় মোৰ এই অৱস্থা কৰা বেলেগ কোনো নহয় এইজনী পোৱালিটোৱে মাৰি এনেকুৱা অৱস্থা মই মাৰিছো আকৌ মোক পোৱালি ক'ব আহিছ না এনেকুৱা বদমাছ দেখিছা
মোক কিয় মাৰি দিবা এতিয়ালৈকে মই গমেই পোৱা নাই যে মই মেকআপটোহে কৰি দিছোঁ কিয় কৰিছোঁ তো গাইছ আমি আহিছোঁ এতিয়া ধূপগুৰিত আমাৰ পুৰণি যিটো শ্বুটিং কৰা আমাৰ প্লেচ আৰু আজি আহি নতুন এটা বস্তু দেখা পালোঁ আমাৰ ঘৰতে এখন নতুনকৈ দোকান দিছে চাহ দোকান ঘৰতে কৈ দি দোকানখনৰ বিষয়ে কি পাব ইয়াত মোৰ ইয়াতে আবেলি যিমান পাৰোঁ মই মুঠতে সেৱা এটা আগবঢ়াইছোঁ জনসাধাৰণৰ কাৰণে আপোনালোকে যদি ইচ্ছা কৰে মোৰ ইয়াতে আহিব পাৰিব আৰু ইয়াতে পাব চাহৰ পৰা পুকুৰী ঘুগুনি ব্ৰেড চপ আৰু বুট পাপৰ আৰু লগতে ভাল চাহ পাব কালাৰ নোহোৱা চাহটোও পায় নেকি? কালাৰ নোহোৱা সেইটো নাই সেইটো তাৰমানে মোৰ ইয়াতে বৰ্তমান ব্যৱস্থা কৰা নাই তো ধীৰজদা বহিছে নাই মই গমেই পোৱা নাছিলো হা হৰেকা যে দোকানখন দিছে এইখন দোকান বাকী এইখন দোকানটো আছে আগৰ পৰা তো এইখন দোকান মই গমেই পোৱা নাছিলো ছাৰপ্ৰাইজ মোৰ কাৰণে একদম চাগে আৰু খাইতো ভালেই পাওঁ অলপমান এনেই চেনি তেনি খাওঁ খাবা আৰু চেনি নাখাওঁ মানে চাম আৰু মোবাইলটো দে মই আৰু ভিডিঅ' কৰি আছোঁ ছেকেণ্ড চেনেল এইটো কোৱা নাই মোৰটো খুজিছো তোমাৰতো দিছা নেকি মোক হে মই পাহৰি গৈছোঁ নহয় এতিয়া স্পেচিয়েল চাহ খাওঁ আমি চোৱা চাহ খাবা অঁ মানে মূৰটো অলপ বিষালে ভাল লাগে আৰু গাখীৰ চাহটো খালে নিশ্চয় মানে এলাহটো নাথাকে গুচি যায় খাব লাগে ছাৰ ঐ উইথ গাখীৰ চাহ ব্ৰেড উইথ গাখীৰ চাহ উইথ ব্ৰেড চাহৰ কালাৰটো চব কি ধুনীয়া ভাল হোৱা নাই খাইছিলে এইটো কি হৈছে চাহ মাৰি খাইছোঁ মই দুখীয়া মানুহ দুখীয়া মোবাইল এইফালে ধীৰজদা বেচব দি ল ধীৰজদা বেচব খাই দে তেনেকৈ খাই দেখুৱাই যে মই সেনেকৈ দেখাইছে ক মোৰ লগত কাম কৰি কেনে লাগিল কিমান ভাল মই মানে খাৱাৰ কাৰণেহে বেছি ভাল পাইছোঁ খুৱাই যে ভালটো খুৱাই মোৰ তাৰ কাৰণেহে আহিছোঁ আশা কৰিছোঁ আগন্তুক দিনবোৰত এনেকৈ হৈ যায় যেন তো কামনা কৰিলোঁ নেকি যদি নৰ্মেল ল'ৰা ছোৱালীবোৰ তোমালোকৰ দৰে হয় তেনেহ'লে ডাৰ্লিং তেনেহ'লে মই বহুত সুখী যে এইজন মোৰ একদম ল'ৰা ডাৰ্লিঙৰ ওপৰত নৰ্মেল এইজন মোৰ ডাৰ্লিঙৰ ওপৰত তুমি ডাৰ্লিং বেয়া লাগিল শুনি কিয় মোৰ ডাৰ্লিঙৰ ওপৰত কিয় হ'ব লাগে দেহা কলেজা কিবা থাকে নেকি দেহা কলিজা তুমি মোৰ হেৰি কিডনী আৰু এখেত মোৰ হৃদয় আৰু হৃদয়টো মইহে হ'ব লাগিছিলে কিডনীটো একেত হ'ব লাগিছিলে নহয় মানে আৰু সি অজলা হৃদয়ৰ লগত মোৰ এটা সংকল্প আছে মানে কি কয় এইটো যদি তোমালোকৰ দৰে এটা বিশেষ কানেকশ্যন আছে যদি নৰ্মেল ল'ৰা ছোৱালী আৰু তোমাৰ লগত মানে কি আছে কিডনীকৰ কানেকশ্যন আছে কিডনীকৰ কানেকশ্যন আছে বেয়া লাগিল দেই বহুত বেয়া লাগিল কিয় নেদেখা বাৰু মই অকণমান কান্দি লওঁ কিয় একো নাই দিয়া সৰি আৰে দেই মানে অলপ যোৱা বছৰ বিয়াখন পাতি দিম আমাৰ অহা বছৰ বিয়াখন পাতিলেও ক'ব পাৰে যোৱা বছৰ বিয়া পাতিব চাক মই কিবা মই বেয়া কৈছোঁ নেকি নাই বহুত বেয়া কি কৈছে কিয় এনেকুৱা হ'ব লাগে দেই তাৰমানে যোৱা বছৰ আৰু কেনেকৈ বিয়াখন হয় যোৱা বছৰ মৰিলে নে বাচিলে নে একো ঠিকটো নাই মই এতিয়াহে লক্ষ্য কৰোঁ ইমান চালো কি হৈছে নহয় মই কেনেকৈ হাঁহিছোঁ কুকুৰে কেনেকৈ হাঁহে মোৰ ল'ৰাজন নৰ্মেল হয় নেকি মই মানে কুকুৰৰ নিচিনা হাঁহো নাই একশ্যন থাকাৰ নিচিনা হৈছে অ' আচ্ছা মাৰপিট কৰিবলৈ
যদি নৰ্মেল ল'ৰা ছোৱালীবোৰ তোমালোকৰ দৰে হয় তেতিয়াহ'লে মই বহুত সুখী যে মোৰ ল'ৰা এজন এক নৰ্মেল কেতিয়াবা ইমান ধুনীয়াকে দি থাকে, সেইটো দিব লাগে। এইয়া এতিয়া আপুনি মোক শিকাব কি ভাল শিকাম কি বেয়া। 1 2 3 একচন আৰু সেই অজলা ল'ৰাটোক এনেকৈ মাৰপিট কৰিবলৈ তোমাৰ সম্পূৰ্ণ হাতখন নকবিল নে যদি তোমালোকৰ দৰে এই নৰ্মেল কি লেডিজ নেকি হাতত নেল পলিচ লগাইছা যে হা নেল পলিচ লগাইছা যে লেডিজ নেকি কোনে ছোৱালী দিব তোক তোক কোনে ছোৱালী দিবচোন তই হাতত নেল পলিচ লগাইছা হা কি হৈছে মুধৱ ৱাই ইয়াতে নিন্দা মাকালদা মাকালদা মাইকেলতে বচোন যেনেকে আছিলে চুৰিখনত অলপ টেষ্ট ওলাইছা কেনে কেনে মানে জলদি শেষ হ'লে ভাল পাওঁ যদি বোলে অলপ ফ্ৰী হয় শ্বুটিং চলি আছে 1 2 3 একচন বন্দি কি কৰিলি তই বন্দি এই তাক মাৰ কি কম তক ডাইলগটো সেইখন টেষ্ট লাগিছিল নেকি টেষ্টটো ক'ত আৰে ঐ তাই মুখত পঢ়লে তো এনেকৈ মুখদি আহিব না হিলি নিদিবি এই বাইকখন বাইকখন অলপ আগুৱাই দিছোঁ হেল্ল' মানে অলপ লেভেলত কম না কথাটো শুনি তই আৰু মোক ইটিকিং নকওঁ একচন ঐ দাদা তোক এটা কথা কওঁ নে তই আকৌ কথাটো শুনি মোক ইটিকিং নকৰিবি আই মিন লাভ ভালে দি নহয় প্ৰথম তাতে ওপৰতে লচা এইখিনিত হাতখন তাৰপিছত ঢালি দি নহয় তই এতিয়া তই লৈ কিনে বটলটা গুচাই হেৰি কৰিবি অ'কে ইমান বেছি টাউনতো নিদিবি অ'কে 1 2 3 গো টাউন কৰ পাইছোঁ হয় মানে মই এটা বহুত ডাঙৰ বস্তু বিচাৰিছোঁ যিটো বস্তু মানুহৰ জন্মৰ লগতে থাকে কিন্তু আজি সেই বস্তু মোৰ পৰা হেৰাই থাকিলে আৰু সেই বস্তুটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট পাৰিবা দে ভাল বনাই 1 2 3 একচন নহয় মানে মই এইটো বস্তু বিচাৰিছোঁ যিটো বস্তু মানুহৰ জন্মৰ লগতে থাকে আৰু আজি পুৱালৈকেও মোৰ লগতে আছিলে কিন্তু যেতিয়া আবেলি হ'লে মই সেই বস্তুটো বিচাৰি নাপাওঁ আৰু সেই বস্তুটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হাই ফ্ৰেণ্ডছ যদি বিহাইণ্ড দ্য চিন ভিডিঅ'টো চাই পেলাই ভাল পালে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এতিয়ালৈকে মই পাগল নহয় শ্বৰ্ট ফিল্মখন চোৱা নাই যাওক ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তাতে গৈ ক্লিক কৰক আৰু যাওক আৰু কেনে হৈছে কমেণ্ট কৰি নিশ্চয় জনাব আৰু মোৰ এই ছেকেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অ'কে আজিলৈকে বাই আৰু এটা নতুন ব্লগ বা বিহাইণ্ড দ্য চিন ভিডিঅ'ত লগ পাওঁ তাৰে কামনা কৰিছোঁ বাই বাই টেক কেয়াৰ এণ্ড লাভ ইউ অল